সুপ্ৰভাত সকলোকে কেনে আছে আপোনালোক আশা কৰো সকলোৰে খবৰ ভালেই মই বিচাৰো যে মোৰ চেনেলটোলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো এটা বয়লাৰ চুৰ এটো কি ৰাতিপুৱাই আমাৰ টিকুৱে আজি গুচাই আছে টিকু কি গুচাই আছ হা এতিয়া মানে ৰাতিপুৱাই আজি আমাৰ ঘৰত মাংস গোবাখিনি পালা ভৰাব লাগে জানো বৰষুণ দি আছে জুইডাল লগাই লৈছো মানে আমি মানে এটা জুইডাল উঠি গ'ল আৰু মানে পাৰকেইটা পুৰি খাব লাগে যে জুইত পাৰটো কি হৈ আছে স্কুটিখনত কিয় নাজানো কি হৈ আছে কি আমাৰ গছত লগা বিলাহী দেখিছে খেৰ শেষ হ'ল আমাৰ গছত লগা বিলাহী দেই এইগাল গছত লগা বিলাহী নুঠে এতিয়া খেৰ লগ জুইডাল মানে উঠাই নাই এতিয়া খেৰ জ্বলাম মৰি যা মাহঁতে যদি জুইডাল ধৰা হ'লে এতিয়া গপকে জ্বলি গ'ল হয় কিন্তু আমি উঠা দুটাই জুইডাল নজ্বলে এতিয়া মানে এতিয়া জুই জ্বলাই আছো জুইডাল নজ্বলেই এনেকেই ল'ম তাতকে এনেকেই পুৰিম रहा नहीं जाता तड़प ही ऐसी है ना চলাই দিয়ে পুৰি থাকিম গোটেই চলাই মাৰি আমাৰ ইয়াৰ মুখখন যদি ক'বলৈ চাই ওলাই যায় আপোনাৰ কাম নষ্ট দিনটোৰ কাম ৰ'দটো এইদিন একে খাওঁকে ওলাইছে চুলিকেইডালো মাজত কথা নকবি কিবা এটা কৈ আছো নাই মই কথা কৈছো মই বেবাই আছো এইখিনি মানে এই হাতী টানিছ না গৌৰ নিশ্চয় কল কাটি আনগৈ এতিয়া আমি গৈ আছো কল এথোকা কাটিবলৈ এই বিলাহী দেখিছো আমাৰ নিজে কল এথোকা লাগি আছে কল থোকা কাটিব আমি গৈ আছো চেনি কল থোকা কাটিব পাৰিবি কল কাটিব পাৰিবি এই থোকা কল এতিয়া কাট পাতখোপা কাটি লৈ প্ৰথমতে বা একে ঘাপতে পেলাই দিলি ঐ এতিয়া কল কাটি হৈ গ'ল কলখিনি লৈ পেলাই খামগৈ আমি দা ফাঁচিলে ওলমি দে দাখনত ধৰি পেলাই ওলমি দে দাখনত ধৰি তোকো দেখাই দিছো দে চোৰ এইটো চোৰ ইউটিউবত লাওজোপা দেখাই যেতিয়া লাষ্ট দিছিলো তাৰ পাছৰ পৰা মানে লাও লাগিছে এইকেইটা লাও আপোনালোকক যেতিয়া দেখাইছিলো লাষ্ট দিছিলো যে তেতিয়া এইটো লাগিলে এইটোও লাগিছে তাৰপৰা এইটো বেঙেনা এয়া তিয়ঁহ লাগি আছে এফালে তল এফালে মই ধৰো এতিয়া কল লৈ যায় এতিয়া আছো আমি আমাৰ ইয়াত তৰমুজো লাগিছিলে বুজিছ তৰমুজো লাগে আমাৰ ইয়াত জয় বজৰং বলি অকলে লাগিব নোৱাৰে কল থোকা বিৰাট ডাঙৰ হৈছে কল এবিধ ফল চেনি কল খালে গাত হয় হাতী সমান ফল উঠিলি আৰু মোৰ ইউটিউবত এতিয়া তোৰ মানুহ চা ইয়াক চিনাকি পাই দিছো তোৰ লগত মানুহ এতিয়া এতিয়া খাহী কাটি আছে 1 2 3 ষ্টাৰ্ট নেকলেছ এটা পাইছো পিন্ধি লগে ডিঙিত পিন্ধিবই লাগিব নেকলেছ আজি মানে ঘৰৰ চাৰিওফালে কাম চবেই কামে ব্যস্ত হৈ আছে চব লাগি আছে কামত মই চবতে অকণ সহায় কৰিছো এইকেইটা স্কুলত ভেকচিন দিব বোলে যে স্কুলেই নগ'লে এইকেইটা মানে গোটেই ৰাইজে ভেকচিন লৈছে আৰু ইহঁতকেইটা এই কোফাকেইটাই মোক দেখা ৰাইজে মুখখন চাব বিচাৰিছে তোলে এই কোফাকেইটাই ভেকচিন ল'ব ভয় তাই স্কুলেই নগ'লে
আমাৰ বাইচকত বস্তু এটা লাগি আছে এতিয়া চাব নেকি বস্তুটো ডাঙৰে হৈ গ'ল বাৰু এইটো দেখিছে বেম্বো শ্বুট আমি গাছ টেঙা বুলি কওঁ বাৰু এইটো খাবলৈ হৈছে আৰু এইটো নিব লাগিব মানে এইটো মাহত বোলে খাব নাপায় মাহঁতে কৈছিলে ইয়াৰ পাছত যোনকেইটা ওলাব সেইকেইটাই খাব পাৰিম আৰু মানে গাছ টেঙা বুলি কওঁ আমি গাছ টেঙাটো খাই বিৰাট মজা লাগে এতিয়া মানে পথাৰলৈ যাব ইহঁতকেইটা পথাৰলৈ মোকো লগ ধৰিছিলে মই পথাৰলৈ যাওঁ মানে মোৰ কাম এটা আছে বোলে যাব লাগিব ফটো মই বনাব লৈছোঁ ৰাতিপুৱাৰ কেৰাহীত ধম ধমকৈ জ্বলি আছে ইয়াত আমি দি দিম এতিয়া তেল এসোপা ইয়াতে আমি দি দিলোঁ কি বুলি কয় জলকীয়া পিঁয়াজ আৰু কিবা যে এইটো তিতা কিবা আছে পাঁচফোৰণ নেকি সেইটো দি দিলোঁ আৰু ইয়াত দিলোঁ এতিয়া এইখিনি উতলাৰ পিছত এই মাংসখিনি দিম মানে গেঞ্জি পিন্ধি পেলাই আজি ব্লগটো বাপেকে গৰম নহয় দেই গেঞ্জি পিন্ধি পেলাই তাত বনাই আছে আমাৰ পাপুৱে খাহী নেদেখাবি আৰু এইখিনি নেদেখাবি যেনিবা আৰু এতিয়া মাংস 1 কেজি মান আছে লুকুৱাই ল থৈ দে তাতে আমি এতিয়া বনাম আপোনালোকক খাই আপোনালোকে খাব কি কৈছে তই আমি বনাম আপোনালোকে খাব এতিয়া হৈছে মছলা আনি আপোনালোকে পিঁয়াজতে দি দিয়ে নিমখ ৰাতিপুৱাই খাহী 1 কেজি আনিলোঁ আৰু মানে ঘৰতে খাহী এটা আছিলে খাহীটোকে মাৰিলোঁ ৰাতিপুৱা উৰি ফুৰা খাহী আমাৰ এইটো হালধি লগাইছোঁ আপুনি কেনেকৈ লাগিছে হালধি লগাই ক বিৰাট ভাল লাগিছে যি মই বহুত ইম'চনেল হৈ গৈছোঁ হালধিটো দি পেলাই এতিয়া আমি মাংস খোৱা দি দিম গেলা গৰমত মই ইহঁতক ভাত বনাই খুৱাবলগীয়া হৈছে ঘৰত বোৱাৰীজনী লাগে পাতি ল মোলৈ নহয় দাদালৈ আনি ল তহঁতে আনিলেহে মোৰ ৰাস্তা খোল খাব কয় এতিয়া তহঁতে পাতিলেহে মোৰ ৰাস্তাটো খোল খাব তাৰ ৰাস্তা খোল খাবলৈ বিয়াত মন সি কৈ থাকে বিয়া পাত সি তেতিয়াহে বিয়া পাতিব পাৰে কোফা চাল্লা মাংস বনোৱাতকৈ কটাটোহে বেছি হাতত যাদু থাকে কটাৰ চাইজটোহে গম পাই যায় মাংস পিচ কেনেকুৱা হ'ব টেষ্টি হ'ব নে বেয়া হ'ব দি দিলে ঢাকনি এতিয়া আমি মোক চাব নাপায় মাংসৰ বোলক ভাত বনাই এনেকৈ কিনাৰতে ৰখি থাকক কেৰাহীখন লৈ এনেকৈ ৰখি থাকক ঠিক ইমান বেয়াকৈ নাছিলে বাবু মাংস ওলাইছোঁ মাংস বনাবলৈ ভাল পালে বেয়া পালে ৰেচিপিটো নেদেখালোঁ ৰেচিপি নাই দেখুৱা মাংসখিনি খাই কেনেকুৱা পালে আমি কম কৰাখিনি কৰিলোঁ এৰি থৈ আহিছোঁ এতিয়া মোৰ মাতৃ হাতত বাই কৈ আছিলে মাংস বনাইছোঁ বেয়া হৈছে কাৰণে খেদি পঠিয়ালে এতিয়া তাক বনাব নালাগে কাৰণে আচল কথা মই কৈ দিছোঁ সেইটোৱে খেদি পঠিয়ালে ইয়াক এতিয়া নহয় ব'ল মই বনাব পাৰোঁ নোৱাৰে ঢুকিটো নাপাওঁৱেই ভগৱানে কটি এটা কৰি জন্ম দিলে এনেকৈ ট্ৰাই কৰি থাক আগবাঢ়িব নজনা ক'লে বুজিছোঁ নাই ই মানে কি হ'ল ইয়াৰ দুখ নাই সেইটো ইয়াৰ ভগৱানৰ দুখ সেইটো ন এই 5 ফুট 4 ইঞ্চি মান জন্ম দিলে এই বুলেটখন ঢুকি নাপায় সি মানে ইয়াৰ ৰুমতে টেষ্টিং কৰি থাকে কি হ'ল নিজে দি ল'ব পৰা মোৰ আপোনালোকলৈ এতিয়া প্ৰশ্ন এটা আছিলে দেই প্ৰশ্নটোৰ উত্তৰ ক'ব আপোনালোকে মই মানে এনেকুৱা ভিডিঅ'বিলাক বনাই থাকোঁ নে কিবা অলপ বেলেগ ট্ৰাই কৰোঁ মানে বেলেগ মানে কি মই এনেকুৱা ভিডিঅ'বিলাকে আপোনালোকে চাই ভাল পায় নে মই বেলেগ কিবা ট্ৰাই কৰোঁ বা কিবা ফুড চেলেঞ্জ কিবা কিবি মোক জনাবচোন কমেণ্ট কৰি পেলাই এই ভাত খাব মাতিছে ভাতকেইটা খাই লওঁ গৈ বলক টিকু ভাল হৈ গ'ল মানে ভাত বাঢ়ি আছে আমি বাইককেইটা মাৰি লওঁ এতিয়া মানে ভাতকেইটা আজি ডিছতে খাওঁ মানে ডিছ আছিলে যে মানে কাঁহী লেতিয়া নকৰোঁ আৰু মানে মায়ে ক'লে কাঁহী লেটিয়াব নালাগে আৰু ইয়াতে মাৰ সেইকাৰণে ইয়াতে মাৰোঁ
দুইটা বহি লৈছোঁ ওচৰত খাম এতিয়া আমি সুন্দৰকৈ বহি লৈছোঁ মানে ভাতকেইটা মাৰিম আৰু মোৰ ভাতখিনি দেখাই নাই মোৰ এইখিনি ভাত কুছ নাহি মা শুকানে হি ভাত খা লুংগা এইটো ৰাতিপুৱা ভাত খাজ এয়া ভাত দুটা জলকীয়া লৈছোঁ পিঁয়াজ ভাল এইপিনে আলু আৰু বুট আৰু বেঙেনা ভাজি আৰু এইফালে হ'ল আমাৰ পাৰ মাংস এতিয়া আমি দুটা বহি লৈছোঁ এইখিনি লৈ মেলি বজাৰ যাওঁ এতিয়া আপোনালোকে চাই থাকক বতৰ তলতে বহিমা কোনো ধৰিব নোৱাৰি দেই অকণমান সময় আগতে পূৰা টিকাফটীয়া ৰ'দ ক'লেও যাব নোৱাৰাকৈ টিকাফটীয়া ৰ'দ আছিলে আৰু এতিয়া চাওক গোটেই বতৰটো একদম বৰষুণ দিছে মানে এতিয়া সেই বতৰত ধৰিব নোৱাৰি দেই ভিতৰতে সোমাওঁ এই আমাৰ খুৰাহঁতে ইয়াতে ধান শুকুৱাইছিলে এতিয়া বৰষুণ দিলে যে আকৌ মানুহ লগাই পেলাই সোমোৱাই আছে ইয়াত